ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। কন্যকাই কৰ্মসংস্কৃতিৰ ঢল বোৱাইছে। পদ্ম হাজৰিকা ৫,০০০ৰো অধিক নিবনুৱাক কৃষি প্ৰশিক্ষণ। শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হৈ যায়। প্ৰায় ১০০গৰাকী সদস্যৰ উপস্থিতিত কৃষি পামখনৰ সভাকক্ষত অনুষ্ঠিত সভাৰ সভাপতিৰ আসন অলংকৃত কৰে কন্যকাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিধায়ক পদ্ম হাজৰিকাই। সভাত বিগত কাৰ্যকালৰ খতিয়ান দাঙি ধৰে পামখনৰ সাধাৰণ সম্পাদক মতি কুমাৰ নেৱাৰে। সাধাৰণ সম্পাদকগৰাকীয়ে আয় ব্যয়ৰ হিচাপসমূহ দাখিল কৰি কয় যে পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলা কন্যকাত ৫,০০০তকৈ অধিক যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি ১০জনীয়া প্ৰতিটো গোটক পশুপালন, মীন পালন, দুগ্ধ উৎপাদন, মৌ পালন আৰু অন্যান্য কৃষিকৰ্মৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কৰি তোলা হৈছে। কন্যকাই নিজাববীয়াকৈ প্ৰায় ৫,০০০ বিঘা মাটিত কৃষিকৰ্মৰ লগতে ৫২৫জনী উন্নত প্ৰজাতিৰ গাই গৰু, ৪০জনী গুজৰাটী ম'হ, প্ৰায় ৭০০ বিঘা মাটিত পুখুৰী খন্দাৰ লগতে ২খনকৈ মাছৰ পোনা উৎপাদন কেন্দ্ৰ স্থাপন কৰি বছৰি ১০ কোটি পোনা উৎপাদন কৰা হৈছে। ৮০টা উন্নত প্ৰজাতিৰ গাহৰি আৰু দৈনিক ৪,০০০ মুৰ্গী কণী উৎপাদন কৰি অহা হৈছে। ইয়াৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ বাবে থলুৱা বাঁহ আৰু খেৰেৰে ১০খনকৈ কটেজ নিৰ্মাণ কৰি উন্নত মানৰ অতিথিশালা নিৰ্মাণ কৰাৰ লগতে দেশী বিদেশী খাদ্য সম্ভাৰ সমৃদ্ধ ২খন ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও শিশুসকলৰ মনোৰঞ্জনৰ বাবে এখন আটকধুনীয়া শিশু উদ্যান নিৰ্মাণ কৰি দিয়া হৈছে। আগন্তুক দিনত ১,০০০ মৌ বাকচত মৌ পালনৰ ব্যৱস্থা কৰাৰ লগতে হাৰ্বেল গাৰ্ডেন স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। কন্যকাত এইবাৰ দৈনিক ১০,০০০ কণী উৎপাদনৰ প্ৰস্তুতি লোৱাৰ লগতে উন্নত মানৰ ৪০০ আৰু নতুন গাই গৰু অনাৰ ব্যৱস্থা কৰা হৈছে। পৰ্যটক তথা স্থানীয় ৰাইজৰ বিনোদনৰ বাবে এক বৃহৎ ৰংগমঞ্চ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে হাতী আৰু ঘোঁৰা ছাফাৰী আৰু বৰশী বোৱাৰো ব্যৱস্থা কৰা হৈছে। স্থানীয় ৰাইজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে নিউ বেছ ট্ৰেইনিং আৰু ছাপৰ্ট ছিষ্টেম ডেভেলপমেণ্টৰ ব্যৱস্থা কৰা হৈছে। সভাপতিৰ ভাষণত বিধায়কগৰাকীয়ে কয় যে কন্যকাই সমষ্টিটোৰ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকলৰ মাজত কৰ্মসংস্কৃতিৰ ঢল আনিছে। কৃষি বিপ্লৱৰ সূচনা হৈছে। সমগ্ৰ অসমতে কন্যকা আদৰ্শৰ প্ৰতীক হৈ দেখা দিছে। ইয়াৰ পিছতে বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোৰ বৰদিকৰাই অঞ্চলৰ ৭০ঊৰ্ধ্বৰ ১০০গৰাকীৰো অধিক বৃদ্ধ-বৃদ্ধাৰ চৰণত সেৱা লয় আৰু প্ৰতিগৰাকী বৃদ্ধ-বৃদ্ধাক বিধায়কগৰাকীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কন্যকাৰ উৎপাদিত সামগ্ৰী উপহাৰ প্ৰদান কৰে। বিধায়কগৰাকীয়ে মিচিং বৃদ্ধ-বৃদ্ধাই দুপৰীয়া পৰম্পৰাগতভাৱে তৈয়াৰ কৰা আহাৰো গ্ৰহণ কৰে। জ্ঞাপন কৰিছে যে কন্যকা পেষ্টৰাইজ প্লেনৰ ক্ষেত্ৰত চৰকাৰে যিটো ১,১১ লাখ টকা আমাক সহায় কৰিছে আৰু কন্যকাৰ ২০০টা গোটক চৰকাৰে ৩ লাখকৈ টকা প্ৰতিটো গোটৰ একাউণ্টছলৈ দিছে আৰু কেনেকৈ তেওঁলোকে গৰু, ছাগলী বা তেওঁলোকে মাছ এইবিলাকৰ ক্ষেত্ৰত কাম কাজ কৰিছে গোটেই কথাখিনি এটা পৰ্যালোচনা হৈছে। গতিকে কন্যকাই স্বনিৰ্ভৰশীলৰ যিটো যাত্ৰা, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰশীল ভাৰত, মুখ্যমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰশীল অসম আৰু দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন কৰাৰ যিটো সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে কন্যকাই এটা শক্তিশালী পদক্ষেপ আগবঢ়াবৰ কাৰণে পৰিকল্পনা লৈ কাম কৰাৰ গোটেই পৰ্যালোচনাটো আজি সুন্দৰভাৱে হৈছে। প্ৰতিগৰাকী আমাৰ সদস্য উপস্থিত আছে, সকলোৱে অংশগ্ৰহণ কৰি কন্যকাৰ এই যাত্ৰাটো ত্বৰান্বিত কৰিবৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰে আৰু ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ কামনা কৰে আৰু সংবাদকৰ্মীসকলেও কন্যকাৰ এই যাত্ৰাৰ সঠিক ছবিখন ৰাইজৰ মাজত দাঙি ধৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকলৈও, যাতে কন্যকাক মানুহে যেনেধৰণে আস্থা বিশ্বাসত লৈছে ইয়াক যাতে আমি আৰু বৃদ্ধি কৰিব পাৰোঁ আৰু কন্যকাৰ যাত্ৰা সফল কৰিব পাৰোঁ তাৰ সংকল্প আজি আমি সভাত গ্ৰহণ কৰিছোঁ। শোণিতপুৰৰ পৰা দুৰ্গা পদেলৰ ৰিপৰ্ট, SN India 24।